অ' মা মই আহিছোঁ টিউশ্যনৰ পৰা হা আকৌ দেৰি হৈছে বল বল এইখিনি ভৰাই লওঁ হাই কাইলৈৰ পৰাতো আৰু টিউশ্যনো নাই আৰু স্কুলো বন্ধ তেনেহ'লে কাইলৈ ফুৰিবলৈ যাম ফুৰিবলৈ যাম দে কালি মানে কি বহুত দিন ফুৰিবলৈ যোৱা নাই পঢ়াৰ কামত কিবা কামত কাইলৈ ভালকৈ ফুৰিবলৈ যাম ব'ল এতিয়া যাওঁ পিছে প্ৰাণ অ' প্ৰাণ তোৰ হৈছেনে নহয় 7টা বাজিলেই বল ব'ল ইমান দেৰি হ'ল তোৰ পিছে ক'ত যাবি ব'ল তালৈকে যাওঁ আমি আগে পিছে য'ত যাওঁ পৰিৱেশটো বঢ়িয়া লাগিছে একদম বিৰাট ভাল লাগিছে বহুত দিনৰ পিছত আহিছোঁ এনেকুৱা পৰিৱেশ আমাৰ গাঁৱত পায় টাউনত নাপায় এইখিনি ঠাইত গৈ লওঁ ব'ল 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 আৰে ভাই আজিকালি ল'ৰাবোৰ নহয় দিনক দিনে বেয়া হৈ গৈছে পিছে তই এটা কথা শুনিছ নে নাই কি কথা আমাৰ গাঁৱত এটা গেং ওলাইছে নহয় গেং আমাৰ গাঁৱত শুনিছোঁ 3জনমান ল'ৰা হেনো বোলে বহুত বেয়া কাম কৰি আছে মানুহৰ মুখত শুনিছোঁ সাৱধান মানে একদম সাৱধান থাকিব লগা হৈছে কিছুমান ল'ৰাৰ কাৰণে আমাৰ গাঁৱৰ পৰিৱেশটোৱে বেয়া হৈ গৈছে প্ৰায় নিজে ভালে থাকিলে আৰু অসুখ হৈছে তুমি নিজে বেয়া হৈ থাকে না এটাতো সকলোৰে ক্ষতি হ'ব না কি কওঁ এতিয়া চা তই মই তামোলখনেই নাখাওঁ আমাকতো কোনো বেলেগে খুৱাব পৰা নাই আমি যদি নিজে ভালে থাকোঁ তেতিয়া আমাক কোনেও একো অনিষ্ট কৰিব নোৱাৰে যদি আমি নিজে বেয়া হৈ থাকোঁ না তেতিয়াতো আমাক অনিষ্ট কৰিব সেইকাৰণে মানুহ সদায় ভাল চা ভাই তই য'ত লগ মইতো তাতে লগ মই য'ত লগ তই তাতে লগাবি আমাৰ দুটাৰ মানে কি কথাগিলা একে সেইকাৰণে তুই য'ত লগ মোৰ তাতে লগ মোৰনো কি আৰু মানে কি ভালদৰে গ্ৰেজুৱেশ্যনটো কৰিব পাৰিলেই হ'ল আৰু তোৰ আৰু মোৰ বন্ধুত্ববোৰ যাতে আগলৈ এনেকৈ থাকে সেয়েতো ভাই আমাৰ বন্ধুত্ববোৰ যাতে সদায় এনেকৈ থাকক তাৰে কামনা কৰিছোঁ আৰু যদি আমাৰ বন্ধুত্বৰ মাজত কোনোবাই আহি আমাক বন্ধুত্ব ভাঙিব চেষ্টা কৰে সেই বন্ধুত্ববোৰ আমাৰ কেতিয়াও ভাঙিব নিদিওঁ কাৰণ আমাৰ নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু আমাৰ বন্ধুত্ববোৰ যাতে সদায় এনেকৈ থাকক তাৰে কামনা কৰিছোঁ ঠিকেই কৈছ বহুত পিছে দেৰিয়ে হ'ল যাব লাগে ঘৰত আৰু বিচাৰি কি কৰিছা এনেই আছোঁ ক'ৰ পৰা আহিলি পিছে ঘৰৰ পৰাই হয় নেকি দোকানৰ পৰা
কিবা আনিব লগা আছে নাই ঘৰৰে কিবা কাম আছে ৰচোন ৰ কি হ'ল শুনে তাৰমানে বোলে বাল্মীকি শুনিছো শুনিবি বাল্মীকিৰ কথা আৰু নুশুনিবি নে মুখখন থাকিলে বোলে যিটো কথা নকবি কি মাৰিবি নেকি কি মৰা কথা নহয় মুখখন থাকিলে বুলিয়ে তহঁতৰ দৰে কি গুণ্ডা হ'ব লাগে তহঁতৰ কি সন্মান আছে আৰু আমাক চা হা যা 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 চাই ল'ম নাই একো কৰিব নোৱাৰা এদিন চাই ল'ম ইহঁতৰ লগত কথা লাভ নাই বল বল চাই ল'ম মিছা মিছি সময়খিনি নষ্ট হয় দে ক'ৰ পৰা যিবিলাক আহে না মৰিব নিজেতো অভদ্ৰই আনকো অভদ্ৰ বুলি ভাবে এই বিষয়ে বলবো বল ও গীতা এটা কথা হে এই আমাৰ গাঁৱৰ বিক্ৰম আৰু প্ৰাণ তেওঁলোকে ভাল হেৰি কৰি আছে কি হে পঢ়িছে বোলে ৰিজাল্টটো দিবই আকৌ হৈ দে সাংঘাতিক চলি গিলো না দে হওক দে আল্লাহ ইহঁতৰ কথা গাঁৱত দিনক দিনে বাঢ়ি গৈছে ৰাঘৱক ক'ব লাগিব গৈ ভাই বিক্ৰম আৰু প্ৰাণক কিবা এটা কৰিব লাগিছিল তাই দিনক দিনে গাঁৱত ধান উৎপাত বাঢ়ি গৈছে তোর বাল্মীকি আছে গুছায় নাই তোর বাল্মীকি আছে বল ফাটাই দি বল ওই কোন ওই এনেকে যে লাইট মারি আছ ওই তুই চিনি পোৱা নাই তোর বলে বাল্মীকি ওলাইছ তই ওই তোর লগৰটো ক'ত গাঁৱত বোলে বাল্মীকি ওলাইছ বাল্মীকি ওলাইছ তোরা কি বাল্মীকি গিরি হ্যাঁ বাল্মীকি এই মাত্র আইছে কোনে প্রাণ 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 তুক তুক রাখবে এনেকে করে প্রাণ প্রাণ উঠনা প্রাণ প্রাণ তুই উঠনা তোর কি রাখব নরে মই আছো প্রাণ তোর রাখব নরে মই আছো প্রাণ মই আছো তোক যোনে এনেকুৱা কৰিছে নহয় ময়ো তাক সোধাই নেৰো ভাই উঠ না ভাই উঠচোন এই এনেকৈ তই নোহোৱা হৈ যাব নোৱাৰা উঠ না চাল্লা তোৰ লগত যোনে এনেকুৱা কৰিছে নহয় তাক সোধাই কি হল বে তোর তহঁতে সুধিছ কি হ'ল কি হৈছে গমেই পোৱা নাই এনেকুৱা কৰিছা যে একোৱেই গমেই পোৱা নাই তোৰ কাৰণে মই মোৰ বন্ধুকে ৰোৱা তই ৰাঘৱক মাৰিব ওই তুই কাক মারিছ
যদি এটা এটাকৈ মই মাৰিব পাৰোঁ না তেতিয়া মোৰ শান্তি হ'ব, মোৰ বন্ধুৰ আত্মাৰ শান্তি হ'ব, বুজিছ নহয়? আৰু তহঁতক মাৰিবলৈ মোৰ জন্ম। আরে তহঁতে মোৰ বন্ধু আজি তহঁতৰ বাপে মই মোৰ বন্ধু হেৰুৱাব লগা হ'ল জান কি যোগ কৰিছিল তহঁতে জানো এতিয়া ভুল কৰা বুলি ক'লেই প্ৰাণ আমাৰ পৃথিৱীলৈ ঘূৰি আহি নাহে নাহি মই জানো মই ভালত বাল্মীকি কৈছোঁ হয় আমি বাল্মীকি আছোঁ তহঁতৰ দৰে নিমখ খাৰাপ নাছোঁ তহঁতৰ মাৰা দেউতাক সংস্কাৰ দিয়া নাছিলে যিটো আমাৰ লগত আছিলে মানুহৰ ভাল দেখিব নোৱাৰা আৰু ভাল দেখিব নোৱাৰে কি কৰিবি মৃত্যু হা কি দুখ কৰিছিল হা কি দুখ কৰিছিল প্ৰাণ তোৰ আত্মা শান্তি আজি মই সিহঁতৰ এটাক মাৰি আৰু যাতে জীৱনত কেতিয়াও এনেকুৱা আজি মই মাৰিম আৰু মই ক্ষতি কৰিলোঁ আবেলি রে রোদালি ধীরে ধীরে হেরাই ধীরে ধীরে হেরাই যা